Hello everyone, আমি আজি আকৌ ফুৰিবলৈ যাবলৈ ওলাইছো। এয়া এইফালে আমাৰ ৰাইজ আৰু এয়া এইফালে পিছফালে আছে। আৰু আমাৰ মইনা আজি কি বজাৰ কৰিব জানো? হে মইনা পৰঠা আৰু পুষ্প পুষ্প চেণ্ডেল কিনিব বাৰু। আৰু এইফালে চাহ আৰু মিষ্টি মানে সবে মানে খোৱা ধান্দাতে গৈ আছে আৰু মই কি কৰিম আৰু সেইটো গৈহে দেখাম আৰু হয় নাই। ঠিক আছে আমি গৈ থাকোঁ বাৰু দে আৰু দেখাই আছোঁ, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এইফালে আমি খোজকাঢ়ি আহিলোঁ আৰু এইফালে চাৰিআলিত পালোঁ। এইফালে অটো এটা ৰখি আছিলে, তাতে অটোটোতে যাম বুলি ভাবিছোঁ আৰু অটোটো ৰখিলে বাৰু দেই, নৰখা নহয়। আৰু এইফালে আমি উঠিলোঁ আৰু একদম আৰামকৈ গৈ আছোঁ আৰু এতিয়া দেখাই আছোঁ আপোনালোকক ক'ত গৈ আছোঁ। তাৰপিছত আৰু এইফালে চাইছেনে বাৰু আমাৰ ৰাস্তা। তাৰপিছত এইফালে আমাৰ বাবু এটা আছিলে, একদম গলোঁ মলোঁ এয়া সিহঁতি অটোত বহি আছিলে, লগতে গ'লোঁ। এইফালে নামি আৰু সিপাৰে গৈছোঁ, অলপ কাম আছে সেইটো কাৰণে গোটেইকেইটা গৈ আছোঁ। আৰু এয়া এইফালে মই অলপ হস্পিটেল ফালে গৈ আছোঁ, হস্পিটেল মানে ফাৰ্মাচী গৈ আছোঁ। আৰু আমাৰ বেঞ্জামিনৰ দৰৱ অৰ্ডাৰ দিয়া আছিলে, তাকে আনিবলৈ গৈছোঁ। তাৰমানে 2 মাহ দৰৱ খাবলৈ কৈছে ডক্টৰে। আৰু এইফালে আমাৰ হস্পিটেল আপোনালোকক অকণমান দেখাই দিছোঁ দেই, আৰু কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাব। তাৰপিছত এয়া এইফালে মই ফাৰ্মাচী আহি পালোঁ আৰু আহি পিনে দৰৱ ল'লোঁ। দৰৱ লৈ আকৌ ঘূৰি আহি সেইটো আমি আৰু গোটেইকেইটা এইফালে বজাৰত আহিছোঁ। বজাৰত মানে কি ক'ম আৰু ছোৱালীকেইটা থাকিলেতো আৰু চুৰি কাণফুল এইবোৰতো লাগে আৰু হয় নাই। এইকেইটা পূৰা একদম আমাৰ পুষ্প পাৰফিউম চাই আছে। আৰু এইফালে আমাৰ 2জনী বাইদেউ একদম মানে পূৰা বাচিব লাগি গৈছে আৰু কেপ, লিপষ্টিক, নখপালিচ হয় নাই, সেইকেইটাই আৰু ছোৱালী মানুহৰতো সেইকেইটাই থাকে আৰু হয় নাই। সেইটো কাৰণে পূৰা বাচি লৈছে। এইফালে আমাৰ দোকানীকো দেখাই দিছোঁ দেই অকণমান আপোনালোকক। আৰু এইফালে আমি আলু পিঁয়াজ ল'বলৈ আহিলোঁ। আলু পিঁয়াজটো ল'বই লাগিব হয় নাই, নহ'লে আৰু কি খাম আৰু সেইটো কাৰণে ল'লোঁ। আৰু এইফালে টেঙা ল'লোঁ আৰু এইফালে শুকান মাছো ল'ম বুলি আহিছোঁ, শুকান মাছ ল'লোঁ আৰু শাক চব্জি কিবাকিবি লৈছোঁ। আৰু সকলোখিনি আপোনালোকক নাই দেখুওৱা আৰু ভিডিঅ' নাই বনোৱা। এইফালে আমাৰ পুষ্প কৈছে বেঙেনা লৈ যাম কৈছে পিটিকা খাবলৈ কাৰণে, সেইটো কাৰণে অলপ বেঙেনাও লৈ গৈছোঁ। আৰু এইফালে লাও বাচি আছে। আৰু এইফালে বজাৰ মানে বেছি মানুহ অহা নাই আৰু গৰমৰ কাৰণে এতিয়া বেপাৰীবোৰো ইমান নাই। আকৌ বজাৰ চজাৰ কৰি হ'ল। এইফালে আমি আকৌ খাবলৈ আহি গ'লোঁ হোটেল, মানে আৰু গৰম যে সেইটো কাৰণে চাহ নাখাওঁ কৈছোঁ। এইফালে দৈকে খাইছোঁ আৰু আমি। আৰু এয়া এইফালে আমাৰ মাইনা একদম মানে কি ক'ব আৰু একদম চিংৰা লৈ বহিছে আৰু দেই। আমি 2জনী দৈ খাইছোঁ আৰু আমাৰ মাইনাই এইটো আলহী মাইনা হয়, এই পূৰা চিংৰা খাম কৈছে, দৈ নাখায় বোলে, ভাল নাপায় বোলে, সেইটো কাৰণে চিংৰা খাইছে। আৰু এইফালে আমাৰ পুষ্প সি কৈছে মই দৈও নাখাওঁ চিংৰা নাখাওঁ বোলে, এইফালে মই আইচক্ৰীম খাম কৈছে, সেইটো কাৰণে সি আইচক্ৰীম মানে 4টাই বেলেগ বেলেগ খাই আছোঁ আৰু যাক যোনটো পচন্দ আৰু সেইটোৱে। আৰু এইফালে আইচক্ৰীম খোৱা হ'ল আৰু আমাৰ বজাৰো হৈ গ'ল। এইফালে টমটমত বহিলোঁ আৰু মানে মাছ পাহৰি গৈছিলে, সেইটো কাৰণে আৰু মাছ লৈ যাম বুলি ভাবিছে আমাৰ বাইদেউ, সেইটো কাৰণে এয়া মাছ কটাই আছে, তাকে ৰৈছোঁ। আৰু মাছ কটা হৈ গ'ল, বজাৰ চজাৰ কৰি আহিলোঁ আৰু গোট মিটিং গৈছিলোঁ আৰু গোট মিটিঙৰ পৰাও আহিলোঁ মানে। আৰু এইফালে আজি বৰষুণ দিছে দেই অলপ, মানে এতিয়াহে চাগে আমাৰ খেতি হ'ব নেকি, অলপ বৰষুণ দিছে আজিৰ পৰা। এইফালে কঠীয়া চাইছেনে বাৰু, পূৰা কঠীয়াটো ডাঙৰ হৈ গৈছে, ৰুবলৈ পৰা হৈ গৈছে, কিন্তু বৰষুণ অহা নাছিলে। আজি অলপ বৰষুণ দিছে বাৰু। আৰু এইফালে চাইছেনে বাৰু ৰাস্তাটো অকণমান তিতিছে। আৰু আজিৰ কাৰণে ভিডিঅ' ইমানেই, বাই বাই।